হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। তো এতিয়া ওলাইছোঁ আমি বৰপেটালৈ অলপ ফুৰোঁ বুলি। চাই থাকিব ভিডিঅ'টো, ক'ত ক'ত ফুৰোঁ, ক'ত যাওঁ চাই থাকিব। এইবাৰ একদম পূৰা আমি একদম এই ড্ৰেছত ওলাই লৈছোঁ, পূৰা একদম মেখেলা চাদৰ পিন্ধি হাজো মন্দিৰ যাম, তাৰপিছত আমি বৰপেটা কীৰ্তনঘৰ চাম, যাওঁ আৰু ক'ত ক'ত যাম। এয়া আমি আহি পালোঁ কীৰ্তন ঘৰত। এয়া
ইমান ধুনীয়া সৰিয়হ খেতি দেখিলোঁ, ভাবিলোঁ ফটো একপিমান মাৰোঁ আৰু লগতে ৰেল দুটামানো বনাওঁ বুলি। ঠাণ্ডা লাগি আছে। হয়গ্ৰীবৰ মাধৱ মন্দিৰ। ঠাণ্ডা লাগিছিলে সেৱা জোগাইছে। আজিৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।